নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে। তো বন্ধুসকল, মই আছোঁ আজি ডিমল গাঁৱত, যিখন এইখন পিছফালে গৈছে ফিল্ডখন এইখন। চ' ইয়াতে যি ফৰেষ্ট গাৰ্ডৰ যি ডাক ৰানাৰ, পিয়ন, যোগালী, এটেণ্ডেঞ্চ আজি আদি যিবোৰ পষ্টৰ ইণ্টাৰভিউ হৈ আছে। চ' এই ফিল্ডত যাৰ মানে হ'ব লগা আছে বা হৈ গৈছে। চ' কি প্ৰশ্ন সুধিছে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যে কি প্ৰশ্ন সুধিছে ইয়াত জনাবলৈ চেষ্টা কৰিম। চ' এই ফিল্ডখনতে হৈ আছে। চ' আপোনালোকৰ ভিডিঅ'টো এনেদৰে চাই থাকক। বন্ধুসকল, তো ইয়াত কুৱেশ্যন কি সুধিছে আপোনালোকক অলপমান জনাবলৈ চেষ্টা কৰিম। চ' বিশেষ একো সোধা নাই, আপোনাক সুধিব আপোনাৰ নামটো কি আৰু আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নামটো পুছিব আৰু কোন কলেজত পঢ়ি আছে বা কলেজৰ প্ৰিন্সিপাল মানে জনৰ নাম কি। আৰু ধৰ আমাৰ অসমৰ মানে কিছুমান ধৰ ৰাজ্যপাল বা তেনেকুৱা ধৰণৰ কিবাকিনি অলপ পুছিছে। আৰু কি কয় এইটো, আৰু কোকৰাঝাৰৰ ইয়াৰে কোকৰাঝাৰৰ মানে কিছুমান বস্তু মানে সুধিব পাৰে। মানে ইয়াতে সুধিছেতো। চ' কি সুধিছে বাইদেউ সেইটো ক'ব নোৱাৰিলোঁ, কিন্তু মানে এইবোৰ সুধিছে, বিশেষ একো সোধা নাই। চ' আপুনি এইখিনি অলপ জানি আহিব যে অসমৰ বিষয়ে অলপমান কিবাকিবি আৰু আপোনাৰ এই কোকৰাঝাৰৰ বিষয়ে অলপ কিবাকিনি আৰু ইয়াৰ কোকৰাঝাৰৰ বিষয়ে অলপ কিবাকিবি। চ' বিশেষ একো নুসুধে, এইখিনিয়ে। চ' বন্ধুসকল, আজি ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।